হৰিলাল কলৈ গৈছে? বহুদিন দেখাই নাই দেখোন। দুজন মানুহে মোৰ কথাবোৰ কেতিয়াও বুজি নাপালে। এজন কাঠিয়াবাৰীৰ মোৰ মিত্ৰ জিন্না আৰু আনজন মোৰ বৰপুত্ৰ হৰিলাল। চিনি পাইছো নাই? মই গান্ধীৰ পুত্ৰ। গোটেই জীৱনটো মই মোৰ পিতাক বিচাৰি ফুৰিলো, কিন্তু বাৰে বাৰে লগ পালো কেৱল এজন মহাত্মাক। গুজৰাটী লেখিকা নীলম পাৰিখৰৰ বহু চৰ্চিত গ্ৰন্থৰ আধাৰত মহাত্মাৰ বৰপুত্ৰৰ জীৱন কাহিনীৰে মৃদুল ভূঞাৰ অনবদ্য অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মই গান্ধীৰ পুত্ৰ ইতিহাস থিয়েটাৰৰ 2022-23 বৰ্ষৰ ব্যয়বহুল ব্যতিক্ৰমী আয়োজন মই গান্ধীৰ পুত্ৰ।